নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে আমাৰ নতুন ভিডিঅ' এটালৈ স্বাগতম জনাইছোঁ। আমি ৰ'দত বহি চাহ খাই আছোঁ। এইটো কাপটো চাওক, এইটো কিন্তু আজি সলনি হৈ গ'ল। মানে হাজবেণ্ডে ৱাইফৰ কাপটো ল'লে আৰু ৱাইফে হাজবেণ্ডৰ কাপ। তাৰপিছত পিঠাখিনি দেখাই দিয়া আকৌ, সেইখিনি ভিতৰত বনাই থকা পিঠাখিনি। ভিডিঅ'টো শেষলৈকে চাই থাকক, তাৰপিছত ছাবস্ক্ৰাইব কৰি লওক চেনেলটো। গাইজ, কাম এটা কৰিব লৈছোঁ এতিয়া, মানে বহুত ডাঙৰ কাম কৰিব লৈছোঁ। চাই থাকক আপোনালোকে। এইফালে মই কেমেৰামেন, মই যেনেকুৱা কেমেৰা ধৰক মানুহ নুঠেই। মাটি এইবোৰ সাৰ হ'ব। কিমান লৈছা? হ'লনি অলপমান হেৰি মাটি ল'ব লাগিব। অভাৰ সাৰ দিব নহয়, হ'ব নাই? এয়া এই বাল্টিংটোত সাৰ লৈছোঁ অলপ। সাৰ মানে এইটো কি সাৰ বুলি কয়? এয়া ছাগলী গু। এইকেইজনী গু হ'ব নাই? হে এইখিনি হ'ব নাই? হ'ব। গাইজ, এইটো দেখিছে, এইটো আটলাছৰ গুটি। আৰু ইয়াত মোৰ ফুটটো লাগি আছে। ফুটটো অঁতাই দিয়া, সেইটো অঁতাই দিয়া। মই তোমাক দিয়া মানে এইটো জুচৰ কোম্পানী এটাই দিছিলে। তো কেইটা গুটি আছে ইয়াত নাজানো বাৰু। 5টা আছে। 5টা আছে। এতিয়া আমি এইফালে এইটো এনেকৈ যোগাৰ কৰি লৈছোঁ আৰু এইফালে এনেকৈ পানী আছে। এইটো এতিয়া আমি ইয়াত পচাম আৰু পচাম মানে মই নপচাওঁ দেই, এইফালে আমাৰ শ্ৰীমতীয়ে পচাব। ফালা, এইটো ফালি আছে দেখিছেনে? উলিওৱাচোন কেনেকুৱা গুটিটো চাওঁ। 4টা আছে। 4টাহে আছে নেকি? চাওঁ গুটিকেইটা দেখুৱাই দিওঁ। অকণ আগলৈ আনা হাতখন। এই 4টা দেখিছেনে? এতিয়া আমি ইয়াত ভগৱানকে সাক্ষী কৰি দিছোঁ আৰু শনিবাৰে দিছোঁ দেই। একো নহয়, শনিবাৰে দিলোঁ। পিছত যেতিয়া মানে গছজোপা হ'ব তেতিয়াও দেখাব লাগিব আপোনালোকক। তো সদায় পুৱাই পানী দিব লাগিব। পুৱাই ফুল তুলিবা। পুৱাই ফুল তুলবা, তোমাৰ ঘৰত মই যোৱা, তোমাৰ বাৰীত মই যোৱা। ইয়াত এতিয়া পানী দিছোঁ। পানী হ'ল। পানী বেছি হ'ল নি? নাই হোৱা ন? নাই হোৱা, পানী বেছি। পানী সোমাই যাব, ভেজি যাব। আৰু গাইজ, এতিয়া এইটো হৈ গ'ল। এইটো আমি এনেকৈ ক'ত ৰাখিম? এইটো ইয়াত ষ্টেপত ৰাখিব লাগিব। এইফালে এনেকৈ ষ্টেপত ৰাখিম এতিয়া। ষ্টেপ এটা ৰাখি দিয়া। এইফালে ইয়াত এইটো এনেকৈ ৰাখি থৈছোঁ। পুলি ওলাওঁতে আৰু কিমান দিন লাগে নাজানো আৰু দেই। এইফালে আমি বাৰীলৈ আহিছোঁ, মানে নৰসিংহ পাত ছিঙিবলৈ। এইফালে আমাৰ জান আহি আছে আৰু এইফালে মই। মানে আমি গুটিকেইটা দি অহাৰ পিছতে আজি ঘুগুনি বনাম বুলি লৈছোঁ। সেইকাৰণে নৰসিংহ পাত লাগিব এই ঘুগুনিত। এইটো ছিঙি আনিলোগৈ। এতিয়া আমাৰ জানে ঘুগুনি বনাব। ঘুগুনি এইফালে মোৰ ঘুগুনি বনাই এইফালে আমাৰ জানে ঘুগুনি একদম বনাই মেলি লগত পকৰীও বনাইছে। বনাই একদম মোক খাবলৈ মাতি আছে। এতিয়া ধুনীয়াকৈ খামগৈ আৰু সেয়া আপোনালোককো দেখাই দিছোঁ। লোভ লাগিছেনে বাৰু? এতিয়া মই খাওঁ দেই। আৰু ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। চেনেলটো ছাবস্ক্ৰাইব কৰি যাব।